হেৰি শুনিছানে ইমান দেৰিলৈকে শুই আছা যে ভাত বনাব লাগে উঠা বনাই আকৌ মই কনচা কুকাৰটোৰ ওপৰত শুই আছো ঐ মই যদি মৰি যাওঁ কি হ'ব বাৰু সেনেকে কেলে ক মোক কিবা বেয়া নালাগে নেকি দাদা দাদা এই এড্ৰেছটো জানে নেকি আপুনি এইটো এড্ৰেছ মই নাজানো আগত সোধক দাদা এই এড্ৰেছটো জানে নেকি আপুনি এইটো মই নাজানো পাই দাদা এই এড্ৰেছটো আপুনি জানে নেকি এইটো নাজানো ভাই কি এড্ৰেছ সুধিলে চাং এনে দাদা এই এড্ৰেছটো আপুনি চিনি পায় নেকি নাজানো নেজানো যদি দিয়া একো নাই দিয়া আই লাভ ইউ দিয়া দিয়া বাই বাই লাভ ইউ মোৰ গাৰ্লফ্ৰেণ্ড জানি আকৌ মোৰ লগত এনি টাইম মানে কথা পাতিয়ে থাকিব লাগে পাতিলে ফোন নেকাটে এনি টাইম ফোনেই কৰি থাকে তাকে তাৰপিছত কহ বাকী কথা ক'ব হেল্ল' জান শুনা না মই তোমাৰ লগত কথা পাতিব মন গৈছে এতিয়া দেখোন তোমাৰ লগত কথা পাতিছিলো চৰি আকৌ তোমাৰ তাতে লাগি গ'ল মানে অকলে অকলে বহি কেলে কান্দি আছ হয় মোৰ গৰুজনী মৰি থাকিলে গৰুজনী মংতে ইমানকে কান্দি আছ আমাৰ দেউতা মংতে ইমানকে নাই কান্দা হৈছিলো আমি গাখীৰ দিছিলে তোৰ বাপেৰে গাখীৰ দিছিলে নেকি জান হ'ব দিয়া এতিয়া ৰাখো দেই বাই বাই লাভ ইউ কেনেকে ইমান ছোৱালীৰ কথা পাতিব পাৰ হয় মোৰ যাক মন নাযায় কথা পাতি একদম আমনি লাগি গ'লগে আৰু এনি টাইম ফোন কৰি থাকিলে গাত বেয়া পাওঁ হেন্দিক য়েছ পাপা হেল্ল' তুমি মোলে এটা ফোন নকৰা অলপো ভালকে কথা নাপাতা অলপো টাইম নিদিয়া আজিৰ পৰা তোমাৰ আৰু মোৰ ৰিলেশ্যন খতম ব্ৰেকআপ দিয়া ব্ৰেকআপ হ'ব এনেও মোৰ প্ৰত্যেকটো উশাহত ন হাজাৰজন ল'ৰা মৰি থাকে কলগেটটো চেঞ্জ কৰি ল'বা তোমাৰ মুখখন গোন্ধাই পাই সেইকাৰণে তাকে মই আনিছো মোবাইল যাওঁ সেই আছে মোৰ ওচৰত চেনি তাই এইটো যা আহোঁ এইখিনি কেনেকৈ চিনি পাই যাখন এই মাজনীয়ে যে মোৰ যে জাঙিয়াবোৰ ক'ত যে থয় জানো বিচাৰি নাপাওঁ ঐ মা মোৰ জাঙিয়াবোৰ কি হ'ল বা বিচাৰি নাই পোৱা যে নাই পোৱা দেই বিচাৰি ক'ত আছে মই পিন্ধাইছো এই গৰুটো মই পিন্ধাইছো মোৰ জাঙিয়া শুনি কেলে পিন্ধিছ দে খোল মোৰ জাঙিয়া
পইচা দিম দে এক কামোৰ এয়া শিৱাৰণ দা আজি মহামাৰীৰ সময়ত ৰাইজক তেওঁ মাস্ক বিতৰণ কৰি ফুৰিছে বাইদেউ আমি কৰোণাৰ কাৰণে মাস্ক বিতৰণ কৰি আছো তাকে দিবলৈ আহিলে এখন এখন দেই মাস্কখন চকুত পিন্ধাই নে মুখত পিন্ধাই ফুলৰ এই মেলাতে পকে গীত গাই মইনাই আনন্দতে চাৰে গামা গাই গুব গুব তোৰ সুৰটো বৰ ধুনীয়া দেই থেংক ইউ দে ট্ৰেইনত কেলে ভিক্ষা নোখোজ কি খাইছ ঐ দৰাই চিপছ